এই মুহূৰ্তত আপোনালোকক দিব লৈছো এটা বিগ ব্ৰেকিং নিউজ। কেবক লৈ এতিয়া সমগ্ৰ অসমত জ্বলিছে জুই আৰু আজি দক্ষিণ হালমাৰা মানকাছৰ জিলাত দেখা গ'ল এইদৰে দক্ষিণ হালমাৰা মানকাছৰ জিলা Dmsu আৰু Nsুৰ উদ্যোগত এক জোৰ সমদল উলিয়াই এইদৰে ৰাজপথত মখাল হাতে লৈ ওলাই আহিছে ৰাজপথত। সেই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছো। কেবৰ বিৰুদ্ধে এই প্ৰতিবাদ, মুঠতে কেব নামানো, অসম চৰকাৰ হাই হাই, কেন্দ্ৰীয় চৰকাৰ হাই হাই, কেব বাতিল কৰিব লাগিব আদি শ্লোগানেৰে আজি হাতীমাৰী ৰাজপথ কঁপাই তুলিছে। কেবক লৈ এতিয়া উত্তাল ৰাজ্য। বিভিন্ন দল সংগঠনৰ লগতে স্কুল কলেজৰ ছাত্ৰী ছাত্ৰীসকলে আজি পৰীক্ষা বাদ দি আজি ৰাজপথত ওলাই আহিছে কেব বাতিলৰ দাবীত। বিভিন্ন দল সংগঠন আৰু স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি সন্ধিয়া 5 বজাত হাতীমাৰী মহাবিদ্যালয় খেলপথাৰৰ পৰা Dmsu আৰু Nsুৰ উদ্যোগত আজি জোৰ সমদল বাহিৰ কৰা হৈছে কেব বাতিলৰ দাবীত। আজি দেখা যায় যে অকল বিজেপি এজিপি দলৰ বাহিৰে বিভিন্ন দল সংগঠন আৰু স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীসকলে কেবৰ বিৰোধিতা কৰি আছে। যিটো চৰকাৰ বিজেপি চৰকাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক অসমৰ ৰাইজে এটা সময়ত জাতিৰ নায়ক বুলি ভাবিছিল, কিন্তু এতিয়া জাতিৰ খলনায়ক। তেওঁ দিল্লীৰ কথাত উঠা বহা কৰে। যদি দিল্লীৰ কথাত উঠা বহা কৰে, দিল্লীত গৈ উঠা বহা কৰক, কিন্তু অসমত নহয়। অসমত থাকিলে অসমৰ ৰাইজৰ উঠা বহা কৰিব লাগিব। আৰু এটা কথা স্পষ্ট, যদি কেব যদি সমৰ্থন কৰে, কেব যদি গৃহীত কৰিব খুজিছে, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, আপুনি বিজেপি চৰকাৰৰ যিমান MLA বিধায়ক আছে, এজিপি দলৰ কেইজন বিধায়ক আছে, MLA আছে, এওঁলোকৰ লগত মিলি আপোনাৰ অমিত শ্বাহ ডাঙৰীয়াৰ ঘৰত কেব বনাওক, গুজৰাটত লৈ যাওক, আমাৰ কোনো আপত্তি নাই। বাংলাদেশৰ পৰা হিন্দু লৈ আহিব নে এই পাকিস্তানৰ পৰা লৈ আহিব, ক'ৰ পৰা লৈ আহক, এই দেশৰ নাগৰিকত্ব দিব না কি দিয়ক, গোটেই জীৱন আপোনালোকে যদি কেব সমৰ্থন কৰে, গুজৰাটত কৰিলে গোটেই জীৱন বিধায়ক মন্ত্ৰী হৈ থাকিব পাৰিব, ইয়াত কোনো সন্দেহ নাই। কিন্তু যিটো কেব বাতিল, আজি আমি জোৰ সমদলৰ জৰিয়তে এই কাৰ্যসূচীৰ জৰিয়তে অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক সকীয়াই দিব খুজিছোঁ যে যদি কেব বাতিল নহয়, অনাগত দিনত কিন্তু অসমৰ পৰিস্থিতি কিন্তু ভয়ানক হ'ব। আৰু লগতে যে বিজেপি দলে যি অসমৰ ৰাইজৰ যিটো জীৱনক লৈ খেলা কৰি আছে, অসমীয়া জাতিৰ যিটো স্বাৰ্থ, অসমীয়া জাতিৰ যিটো নিশ্চয় কৰিব খুজিছে, আমি এইটো কেতিয়াও হ'বলৈ নিদিম। এই ক্ষেত্ৰত আমি বিভিন্ন দল মত নিৰ্বিশেষে স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীসকলে কেব বাতিলৰ দাবীত আমি ৰাজপথলৈ ওলাই আহিছোঁ। আৰু এটা কথা, যোৱাকালি এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা মন্তব্য দিছিলে যে অসমত মুছলমানসকলৰ কোনো অধিকাৰ নাই। মই এই মঞ্চৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি সকীয়াই দিব খুজিছোঁ, এই অসমখন আপোনাৰ দেউতাকৰ প্ৰতীক সম্পত্তি নহয়। অসমৰ কাৰণে, ভাৰতবৰ্ষৰ কাৰণে, ভাৰত স্বাধীনতাৰ কাৰণে হিন্দু মুছলিম সকলোৱে নিজৰ শৰীৰৰ তেজ দি স্বাধীন কৰিছে। হিমন্ত বিশ্ব শৰ্মা অকলে স্বাধীন কৰা নাই। আজিৰ পৰা যদি হিমন্ত বিশ্ব শৰ্মা এনেদৰে যদি বিতৰ্ক মন্তব্য কৰে, অনাগত দিনত কিন্তু পৰিস্থিতি ভয়াৱহ হ'ব।